সন্মান প্ৰদান কৰিব লগা স্বনামধন্য কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ অপূৰ্ব বেজবৰুৱাৰ হৈ প্ৰস্তুত কৰা প্ৰশস্তিখন পাঠ কৰিবলৈ পংকজ শৰ্মাক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় অপূৰ্ব বেজবৰুৱালৈ ৰূপুৱালী মেঘৰ মাজেৰে নিগৰা ৰ'দত জিলমিলাই থকা বালি চাপৰিত গাগৰিৰ ৰয়লা লক্ষ্মী চটমিনীৰ আঙুলিত সেউজী কপনি কোঠাত আবদ্ধ পদুমৰ নীৰৱ ভুমুনিয়া অপেক্ষাৰ আক্ষেপে উজুতি খাই সোণোৱালী পথত গীতে গগন চুমে সুৰৰ পাখিৰে বতাহত নচা সুৰবিলাক লেৰেলিবলৈ নিদিবা দুকুল টকা পানীক বাধাও নিদিবা গানেই মান সুৰেই প্ৰাণ অপুপদালৈ শ্ৰদ্ধাৰে চাটক তেজপুৰ অংগবস্ত চাটক স্মাৰক প্ৰশস্তি আৰু অনুমোদনেৰে এয়া সন্মানীয় উপায়ুক্ত ভৱেশ চন্দ্ৰ দাসে ৰাজ্যখনৰ স্বনামধন্য কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ অপূৰ্ব বেজবৰুৱা ডাঙৰীয়াক 2021 বৰ্ষৰ চাটক সন্মান প্ৰদান কৰিছে।